Hey guys, welcome back to my YouTube channel. তো আজি মই গৈ আছো পাঠশালা বাৰ্গাৰ হাউচত যাম আৰু বাৰ্গাৰত কেনেকৈ বনাম পুৰা পল খুলি দিম সব চাম দেখাম তো বলক ভিডিঅ'টোৰ ফালে আগবাঢ়ো ৰ'ব একলে বাৰ্গাৰ নহয় দিয়ক কিবা হট উইংছ ক্ৰিস্পি চিকেন আৰু কিবা তোমাৰ কিবা কিবি আছে আৰু মই ইমান নাম নাজানো তো চাই থাকিব এই ব্লেক ডগ কিবা কিবি আছে তো এখনে বাৰ্গাৰ হাউচ এয়া বৃন্দাবন চুমি মাৰ্কেটত আছে তো আহক কেনেকৈ বাৰ্গাৰ বনাই চাই আহোঁ আমি ইয়াত লগৰ ল'ৰাটো থাকে ইয়াক সুধি আহোঁ কি পায় हेलो दोस्तों কি পায় विंग्स पॉपकॉर्न हॉट एंड क्रिस्पी चिकेन फ्रेंच फ्राई बार्गार चिकेन बार्गार भेज बार्गार जी নহলে বার্গার ল'ব পাৰে নানান আৰু কিবা কিবি পাই মেনুখন তুমি দেখাই দিয়া এবাৰ আচ্ছা মই মেনুখন একবাৰ দেখাই দিম তো বহুত দেখা পালোঁ কিন্তু মানে দেখাম দিয়া মানে দেখাই আছে চাই থাকব আপোনালোকে কি হ'ব এইটো উইংস হট উইংস বাপৰে বাপ বেলেগ চো অলপ বহুত কাৰবাৰ নাগিলা হেন কি কৰিবা আৰু এনেকৈ তিনিবাৰ কৰিলোঁ এতিয়া দিলোঁ ইয়াত ফ্ৰাই হ'ব ন এতিয়া ফ্ৰাই হ'ব বাপৰে বাপ কিমান টাইম নকৰিব দে 6 মিনিট 7 মিনিট আৰু তিনিশৰ দাম কিমান হ'ব দাম 59 পিচ 59 ৰুপিজ আৰু এইটো কি এইটো ফ্ৰেঞ্চ ফ্ৰাই এইটো ফ্ৰেঞ্চ ফ্ৰাই ডাইৰেক্ট নাকি দি এইটো ডাইৰেক্ট হয় এনেকৈ কিনিব পাৰি তাৰমানে নাকি এইটো পেকেট আহে আচ্ছা এইটো হৈয়ে গ'ল এনেকৈ বনাই আছে আৰু চাই থাকক আপোনালোকে গোটেইখিনি দেখাই আছোঁ মই এয়া এইটো কি আছিল নামটো পাহৰি যাওঁ ফ্ৰেঞ্চ ফ্ৰাই হৈ গ'ল আৰু এইটোৰ নাম কি আছিল হট উইংছ ৰেডি এতিয়া খালেই হ'ল আৰু ৰেডি ইয়াৰ লগত চচ টচ থাকিব আৰু কিবা কিবি থাকিব এইটো হৈছে নামাক আৰু এইটো হৈছে মছলা টুইংগলছ নাম হয় বাপৰে এইটো নহ'লে কাম নাই নাকি গোৱাৰ এইটো টেষ্ট বহুত টেষ্টি হয় আচ্ছা তো ৰেডি এতিয়া খালেই হ'ল আৰু এইটো কি বনাই আছা এইটো ষ্ট্ৰিপছ চিকেন ষ্ট্ৰিপছ হয় আচ্ছা এইটো কি তাৰমানে সেই এইটো বনলেছ হয় হাড্ডি নাথাকে ইয়াত আচ্ছা অনলি মাংসই থাকে না হয় ষ্ট্ৰিপছ আচ্ছা এইটো চাব ষ্ট্ৰিপছ বহুত কিবা কিবি বনাই দেখালাক আৰু বনাই দেখাই আছে আৰু চাম কি বনাই কি নবনাই মেইন মানুহ কি নহ'লে দোকান নচলে এইটো কি হ'ব এইটো পপকৰ্ণ বনাই আছোঁ পপকৰ্ণ চিকেন পপকৰ্ণ হয় আচ্ছা এনেকৈ আমি আচ্ছা ইয়াত থৈছ ন বঢ়িয়া এইটো কি এইটো ক্ৰিস্পি চিকেন হয় ক্ৰিস্পি বাপৰে বাপ নাম বেলেগ কিয় বিৰাট ডাঙৰ আছোঁ এটা লেগ পিচ আছে এটা ব্ৰেষ্ট আছে বাপৰে বাপ এই স্পাইচি চিকেন বনাই আছে বাৰ্গাৰ নাই দিওঁ হা হয়
এইটো এতিয়া আমি ফ্ৰাই কৰিম মেক্সিমাম 4 মিনিট 5 মিনিট ফ্ৰাই আচ্ছা বাৰু এনেকৈ এইটো মিচিঙত এইটো ফ্ৰাই কৰিব ইফালে পেটিটো ফ্ৰাই হৈ আছে আৰু ইফালে তোমাৰ বাৰ্গাৰৰ কাৰণে বনাই আছে এইটো টুষ্ট কৰা হ'ব টুষ্ট আচ্ছা আচ্ছা ইয়াত হিট হৈ আছে গৰম আছে ইয়াতে কিমান মিনিট থাকিব 2-3 মিনিট বন্ধাকবি নহয় এইটো লেটুচ এইটো কি লেটুচ বুলি কয় মানে এইটো বেলেগ নেকি এইটো বন্ধাকবিটো চেম কিন্তু বন্ধাকবি লেটুচ এইটো কিন্তু বন্ধাকবি নহয় লেটুচ নাম অলপ বেলেগ এইটো হ'ল মেয়নিজ লাগিব আৰু ইয়াত গাজৰ বিন তিয়হ দি দিছে পিছত এইটো দি দিছে এইটোৰ নাম কি আছিল চিকেন পেটিটো দি দিলা ৰেডি নাকি এইটো মোটামুটি ৰেডি এইটো উঠালা হা ইয়াত দি দিলা হা তো বাৰ্গাৰ ৰেডি এই দাম কিমান টকা হ'ব এইটোৰ দাম 99 হ'ব স্পাইচি বাৰ্গাৰ হয় স্পাইচি বাৰ্গাৰ 99 চাব পাৰে তো আজিৰ ভিডিঅ'টো এইখিনি আছিল কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে শ্বেয়াৰ লাইক কৰি দিব আৰু তো টাটা বাই বাই জয় অসম বাই বাই